নমস্কাৰ। আমি ডেকা ল'ৰা আবেলি অকণমান ওলাই যাওঁ। চ' আজি ওলাই আহি পেলাই ঘৰ আহি সোমাইছোঁ, একদম ঘৰত একদম পূৰা উৎসৱমুখৰ পৰিৱেশ। মোৰতো মনটো ভাল লাগি গ'ল। আৰু তাতে মানে মায়ে দেউতাক কৈ আছে, এই আজিৰ পৰা আমাৰ ল'ৰাটোৰ নতুন জীৱন এটা আৰম্ভ হ'ব। মোৰতো শুনি একদম মনটো ভাল লাগি গ'ল। মই বোলো সেইদিনা বিয়াৰ কথা কৈ আছিলোঁ, মই ছোৱালী তোৱালী ঠিক কৰিলে নেকি। মই মাক আকাৰ ইংগিতে কৈ দিলোঁ। বোলো মায়ে ক'লে মোৰ মনটো আৰু ভাল লাগি গ'ল। মই বোলো ধুনীয়া নে? মায়ে কৈছে মোৰতো একদম মন উৎফুল্লিত একদম পূৰা মই নিজে বুজাব পৰা নাই যে মোৰ কি হৈ আছে। তাৰপিছত আৰু ইফালে দেখিছোঁ খুৰা আনিছে হাঁহ এটা, বৰ্তা আনিছে কোমোৰা এটা, ঘৰত একেবাৰে দেখোন খানা। মোৰ বোলে এইবোৰ হৈছে কি? ইমান ডাঙৰ খানা, এইবোৰ আজি কি হৈছে মানে? কেনেকৈ মাঘৰ বিহু উকা চুকা পাতি দিয়া নাই আগতীয়াকৈ। মই বোলে এই কথাই কথা নহয়, একদম মনটো বেলেগ ভাল লাগি গৈছে। দেউতাই আহি পেলাই কপালতে চুমা এটা খাই কৈছে হওক আজিৰ পৰা এটা নতুন জীৱন। মোৰতো আৰু মানে এক্সাইটমেণ্ট বাঢ়ি গৈছে। মই লাহেকৈ মাক সুধিলোঁ, মা কথাটো কি? মানে যিয়ে নহয়নে নহয় কিবা এটাতো লাগিছে। মায়ে পেলাই কৈছে আজিৰ পৰা পাবজি বেন হ'ল। মই বোলো কি পাবজি বেন হ'ল? মোৰতো এনেকুৱা লাগিছে যে মই জন্ম হোৱা দিনাখন মায়ে ইমান সুখী হোৱা নাছিলে যিমান আজি সুখী হৈছে। না আমি এতিয়া কি কৰিম হয়নে নহয়? কৰিবলৈতো একো কামো নাই না। এতিয়া পাবজি নেখেলিলে কৰিমনো কি? এতিয়া আমাৰ আৰ্মিত যাবলৈ ভগৱান দিলে চেহেৰা এইটো হয়নে? এইটো হৈ লৈ বা আমি যাওঁ কেনেকৈ মানুহে আহিব মইতো বন্দুকটোও দাঙিব নোৱাৰিম চাগে। তাৰপিছত এইটো থোপৰা লৈ পেলাই বা আমি ছোৱালী বাৰু পতাব পাৰিম নে? আমি ছিংগল বিয়া কৰিম কি? এইটোৱে আছিলে হয়নে নহয়? গতিকে ভবাই নাছিলোঁতো। শুনাৰ পিছততো মই শুকান ৰুটি খাবলৈ বাদ দি দিলোঁ। এতিয়া আকৌ পাবজি বেন। এতিয়াও কেনেবাকৈ ভুলতে যদি কোনোবা ছোৱালীলে হাই হেল্ল' গুচি যায় আৰু ৰিপ্লাইটো দিবা আৰু বুজিছানে? একদম পূৰা ছিংগল আল্ট্ৰা প্ৰ' মেক্স লেভেলৰ ছিংগল একদম অকলশৰীয়া হৈ আছোঁ আমি মানুহ বুজিছানে? গতিকে অকণমান পুণ্যও পাবা। বেলেগ বাদ দিছোঁ, পাবজি বাদ দিছোঁ। দেশতকৈ একো ডাঙৰ নহয়, গতিকে পাবজিয়ে গৈছে, একো ডাঙৰ কথা নহয়।